নমস্কাৰ বাডিজ লাইভৰ ৰাখিফল সিদ্ধান্তিলৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাখিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ যে যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টিৰ আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব কিছুমান নতুন আপডেটৰ বিষয়ে লগতে দৈনিক ৰাখিফলসমূহৰ বিষয়ে জানিবলৈ। আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয়। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমন ঘটিব পাৰে। আপোনাৰ লাকি নাম্বাৰ 6, লাকি কালাৰ স্বচ্ছ আৰু গোলপীয়া। বৃষ ৰাশি, আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ লাকি নাম্বাৰ 5, লাকি কালাৰ সেউজীয়া আৰু ৰত্ন। মিথুন ৰাশি, আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আপোনাৰ লাকি নাম্বাৰ 3, লাকি কালাৰ কেশৰী আৰু হালধীয়া। আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈ। আজিৰ দিনটোত আপোনাক ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদি সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। আপোনাৰ লাকি নাম্বাৰ 7, লাকি কালাৰ মাখন আৰু বগা। সিংহ ৰাশি, ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। আপোনাৰ লাকি নাম্বাৰ 5, লাকি কালাৰ সেউজীয়া আৰু ৰত্ন। কন্যা ৰাশি, স্বাস্থ্য ভালে থাকিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক হ'ব পাৰে। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আপোনাৰ লাকি নাম্বাৰ 3, লাকি কালাৰ কেশৰী আৰু হালধীয়া। আগবাঢ়িছোঁ তুলা ৰাশিলৈ। আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৰু এটা কথালৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ লাকি নাম্বাৰ 6, লাকি কালাৰ স্বচ্ছ আৰু গোলপীয়া। বৃশ্চিক ৰাশি, খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। শিশুসকল অধিক সময় একেলগে থাকিব বিচাৰিব, কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজাবুজিৰে ভৰা হ'ব। আপোনাৰ লাকি নাম্বাৰ 7, লাকি কালাৰ মাখন আৰু বগা। ধনু ৰাশি, ভাল খবৰ এটা পাব পাৰে। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। আপোনাৰ লাকি নাম্বাৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। মকৰ ৰাশি, অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছাৰ মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। লাকি নাম্বাৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। কুম্ভ ৰাশি, আপোনাৰ উৰ্জাস্বৰ আজি অধিক থাকিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ সন্তানে আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আপোনাৰ লাকি নাম্বাৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। আগবাঢ়িছোঁ অন্তিমটো ৰাশিলৈ। মীন ৰাশি, আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যিসকল লোকে নিজৰ স্বচ্ছ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ লাকি নাম্বাৰ 9, লাকি কালাৰ ৰঙা আৰু মেৰুন। যদি আপোনাৰ ৰাশিফলৰ সিদ্ধান্তি শুনি ভাল লাগিছে লগতে আৰু শুনি থাকিব বিচাৰে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব বাডিজ লাইভ নামৰ এই ইউটিউব চেনেলটো। লগতে আমাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজিলৈ ইমানখিনিতে সামৰিছোঁ। অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সায়োনাৰা।